নমস্কাৰ বন্ধুসকল, মই পালেং পনীৰ এটা ৰেচিপি দেখাম। পালেং শাকখিনি ধুই লৈছোঁ এয়া, আৰু সৰু সৰুকৈ পনীৰ টুকুৰা কাটি লৈছোঁ। এটা বিলাহী কাটি লৈছোঁ, আৰু পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, কাজু, ডালচেনি আৰু জিৰা লৈছোঁ। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, গেছটো জ্বলাই লৈছোঁ। মই পালেং শাকখিনি মই অলপ বইল কৰি ল'ম। এয়া দি দিছোঁ, বইল কৰি ল'ম। ঢাকনি এখন ঢাকি দিছোঁ 5 মিনিটৰ কাৰণে। এয়া 5 মিনিট হৈ গ'ল, পালেং শাকখিনি সিজি গ'ল। আৰু এটা পাত্ৰত মই পানী লৈছোঁ। আপোনালোকে আইচ ব্যৱহাৰ কৰিব পাৰে, মোৰ ওচৰত এতিয়া আইচ নাই, সেইকাৰণে পানী লৈছোঁ। পানীখিনি মই পালেং শাকখিনি তিয়াই থ'ম, ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত মই মিক্সিত পিচিম। এয়া চাওক, মই পালেং শাকখিনি পানীত তিয়াই দিম। এয়া তিয়াই দিছোঁ। এতিয়া পালেং শাকখিনি ঠাণ্ডা হৈ গ'ল, মই এতিয়া মিক্সিত পিচি ল'ম। কেৰাহীখন গৰম হ'ল, কেৰাহীত মই তেল দিছোঁ। এতিয়া পনীৰখিনি মই ভাজি ল'ম। পনীৰ এপিচ এপিচকৈ দি দিছোঁ তেলতে। অলপ ৰঙা হ'ব দিম, বেছিকৈ নিদিওঁ, বেছি ৰঙা হ'লে বেয়া। এয়া চাওক, বেছিকৈ ভাজি লোৱা নাই মই, কালাৰটো ইমানতে ৰখাইছোঁ। কাঢ়ি থৈছোঁ এতিয়া। এতিয়া মই পিঁয়াজ দিছোঁ তেলতে। প্ৰথমে মই পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, পিঁয়াজ দিছোঁ। এতিয়া মই ডালচেনি দি দিছোঁ। এতিয়া লৰাই দিছোঁ।
কাটি থোৱা জলকীয়াকেইটা দি দিছোঁ। আৰু 3 মিনিটমান এনেকৈ ৰখাই থ'ম, অলপ ৰঙচুৱা হ'ব দিম। ৰঙচুৱা হৈ গ'ল পিঁয়াজখিনি। অলপ হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু ধনিয়া গুড়ি দিছোঁ। গৰম মছলা অলপ দিছোঁ। ভালকৈ লৰাই দিছোঁ। এতিয়া মই মিক্সিত পিচি থোৱা বিলাহী দি দিছোঁ। ভালকৈ মিক্স কৰি ল'ম। আৰু কাজু, আদা, নহৰু মই মিক্সিত পিচি লৈছিলোঁ, সেয়া দি দিছোঁ। ভালকৈ মিলাই দিছোঁ। এই 3 মিনিট সময়ৰ কাৰণে এনেকৈ ৰখাই থৈছোঁ। পিচি থোৱা জিৰাখিনি দি দিছোঁ। হাতাৰে মিক্স কৰি দিছোঁ। আৰু পিচি থোৱা পালেঙৰ জুচখিনি দি দিছোঁ। ভালধৰণে মিক্স কৰি দিছোঁ হাতাৰে। দুই মিনিটমান সময়ৰ কাৰণে এনেকৈ থৈ দিম। ইয়াত মই পানী একাপ ব্যৱহাৰ কৰিলোঁ। মই দেখুওৱা নাই ভিডিঅ'টোত। এয়া চাওক উতল আহিলে। এতিয়া মই ভাজি থোৱা পনীৰখিনি দি দিছোঁ। হাতাখনেৰে লৰাই দিম। দহ মিনিট সময়ৰ কাৰণে মই ঢাকনিৰে ঢাকি দিম। হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে, গ্ৰেভি টাইপৰ হৈছে।
আৰু ইয়াত ধৰি লওক ক্ৰীম অকণ দিব লাগিছিলে, ক্ৰীম নাছিলে মোৰ ওচৰত, মই নাই দিয়া। আপোনালোকে ক্ৰীম দি ল'ব পাৰে। আৰু ৰেচিপিটো চাই ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আকৌ নতুন নতুন ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।